ধন এই 19 নং কিস্তি ধন ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পাৰে হিতাধিকাৰীসকলে আৰু ইয়াৰ মাজতে কিন্তু এতিয়া এই যে তালিকা প্ৰকাশ পাইছে এই তালিকা অনুসৰি এই সকল ভুৱা হিতাধিকাৰী এতিয়া বঞ্চিত হৈ পৰিব এই সকল ভুৱা হিতাধিকাৰী এতিয়া বঞ্চিত হ'ব পিএম কিষাণৰ এই ধন লাভৰ পৰা বাক্সা বৰপেটা বিশ্বনাথ বঙাইগাঁও কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰা গোলাঘাট হাইলাকান্দি হুজাই যোৰহাট কামৰূপ মেট্ৰ' কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলী মৰিগাঁও নগাঁও নলবাৰী শিৱসাগৰ শোণিতপুৰ চাউথ শালমাৰা দক্ষিণ শালমাৰা তিনিচুকীয়া ওদালগুৰি আৰু পশ্চিম কাৰ্বি আংলং এইসমূহ জিলাত এতিয়া 33খনকৈ জিলাত এইদৰে ভুৱা হিতাধিকাৰীৰ সংখ্যা ধৰা পৰিছে আৰু সৰ্বমুঠ ভুৱা হিতাধিকাৰী হৈছে 8,44,672 আৰু মুঠ 8,44,672 জন ভুৱা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে বৰপেটা জিলাত সৰ্বাধিক আছে ভুৱা হিতাধিকাৰী সৰ্বাধিক বৰপেটা জিলাৰ ভুৱা হিতাধিকাৰীৰ সংখ্যা হৈছে 2,03,839 জন গতিকে 2 লাখতকৈ অধিক হিতাধিকাৰী ধৰা পৰিছে ভুৱা হিতাধিকাৰী ধৰা পৰিছে বৰপেটাত আনহাতে দ্বিতীয় সৰ্বাধিক ভুৱা হিতাধিকাৰীৰ সংখ্যা থকা জিলা হৈছে নগাঁও 1,68,068 জন ভুৱা হিতাধিকাৰীৰ সংখ্যা ধৰাৰ পৰা দেখিবলৈ পোৱা গৈছে ইফালে এই 33খনকৈ জিলাত এতিয়া এইদৰে ভুৱা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত এইসমূহ ভুৱা হিতাধিকাৰী এতিয়াৰ পৰা সাৰি যাব নোৱাৰিব যিসকলে দীৰ্ঘদিন ধৰি এইদৰে পিএম কিষাণৰ ধন আত্মসাৎ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে